ঐ ভাই আজি পাৰ্টিত যাবি না নাই যাবি না নাই মানে কি বুলি ভাবছা মোক কিহৰ কাৰণে নাযা আৰে নহৰু খিন্দিত কৈ লাচোন আৰু ক'ৰবাত যাবা হলি তই ঘৰৰ পৰা ল'ব লগা হয় পাৰ্মিশ্যন ঐ শুন বছৰত দুটা বস্তু চেঞ্জ হয় তাক আমি কওঁ ছিজন আৰু মোক বাহিৰত যাবলৈ হ'লে ল'ব নালাগে কোনো পাৰ্মিশ্যন বুজিলি দে হ'ব দে বেছি ফিকবা নালগে ফাৰ্ষ্টতে গৈ কিনে পাৰ্মিশ্যনটো ল কি ফেক্টা বুলি ক'লি হয় সেইটো পাৰ্মিশ্যন বুলি নকয় সেইটো ইনফৰ্ম জনোৱা বুলি কয় জনোৱা আৰু মই মাক জনাই পেলাই আহি আছোঁ তই ফোনটো নাকাটিবি অ' মা অ' মা মই আজি লগৰ লগত কিন্তু ৰাতি পাৰ্টি কৰিব যাম কৈ দিলোঁ হে মই সিগিলাখান একো নাজানো তোৰ পাপ্পা আজি ঘৰত আছে সুধি চা যদি যাবা দিয়া তেন্তে যা অ'কে হেল্ল' মাক জনালোঁ দেউতাক ইনফৰ্ম কৰি তোক কল বেক কৰিম দে দে দেউতাকে জনাব লাগে দেউতা দেউতা আপোনাক এটা কথা জনাব লগা আছিল কি আজি ৰাতি মই মানে মোৰ লগৰ লগত কি হ'ল মাতটো আদাতে বন্ধ হ'ল যে তোৰ নাই মানে মই ক'ব খুজিছোঁ আজি ৰাতি মই মোৰ লগৰ লগত এক ছেকেণ্ড ৰ'ব মই আহি আছোঁ কি হ'ল বে মাতে নোলোৱা হ'লচোন আধাতে চব বন্ধ হৈ যায় এইবাৰ ভইচে নাই এইবাৰ গৈ পেলাই ডাইৰেক্ট দাদা কথাটো এইটোৱে যে মই মোৰ লগৰ লগত আজি ৰাতি পাৰি এক ছেকেণ্ড কি হ'ল বে ইনফৰ্মটো কৰিব লাগে অ' পাৰ্মিশ্যনটো ল'ব লাগে কাম অন এইবাৰ হ'ব ফাইনেল দেউতা আজি ৰাতি মই মোৰ লগৰ লগত পঢ়িবলৈ যাম কোনো দৰকাৰ নাই বাহিৰত গৈ পেলাই পঢ়িবলৈ ইমানে যদি বাহিৰত গৈ পেলাই লগৰ লগত পঢ়িব মন লগৰটোক ঘৰত মাত তই কিন্তু বাহিৰত যাব নোৱাৰ কৈ দিলোঁ আৰু কিবা নাই দেউতা হেল্ল' হয় ভাই মই আজি পাৰ্টিত আহিব নোৱাৰিম বে কিয়া কি হ'ল নাই তেনেকুৱা একো হোৱা নাই তে হ'ল কি মানে মোৰ ঘৰত ডেঞ্জাৰ বাউণ্ডেৰী এটা আছে সেই ডেঞ্জাৰ বাউণ্ডেৰীটোক আজি পাৰ কৰিব নোৱাৰিলোঁ সেইকাৰণে নোৱাৰিম দে হে ইনফৰ্ম কৰিব নোৱাৰিলি নে পাৰ্মিশ্যন ল'ব নোৱাৰিলি পাৰ্মিশ্যন হ'ব দে চুপ থাক ফোন ৰাখ চাবি কিন্তু তই মোক পাৰ্টি চাৰ্টি কৰিব দিবি একো কৰিব দিব নালাগছা ইমান পৰ দিন গম পাবি পিছত লগে নাপাম